মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ মানৱ বন্দনা কবিতাটি মই তোমালোকক পঢ়াবলৈ লৈছোঁ। আশা কৰিছোঁ তোমালোকে কবিতাটি শুনিবা আৰু বুজিবা ভালদৰে। এতিয়া আমি কবি পৰিচয়ৰ বিষয়ে অলপ জানি ল'ব লাগিব। এই মানৱ বন্দনা কবিতাটি লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালাই। এই চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল 1867 চনত আৰু মৃত্যু হৈছিল 1938 চনত। তেখেত আছিল অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। এতিয়া জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় তোমালোকে নিশ্চয় জানা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কবি চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। এতিয়া নিশ্চয় তোমালোকে বুজি পালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ কেইখনমান কবিতা পুথি হৈছে প্ৰতিমা আৰু বিন বৰাগী। সম্পাদিত কাকত আলোচনী হৈছে জোনাকী আৰু সাদিনীয়া অসম। আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ। এই পৃথিৱীলৈ মানুহৰ সদায় জন্ম হৈ আছে আৰু এই পৃথিৱীখনত মানুহৰ সদায় মৃত্যু হৈ আছে। অৰ্থাৎ মানুহৰ অহা যোৱা যিটো প্ৰক্ৰিয়া সেইটো চলিয়ে আছে। কিহৰ কাৰণে? মানুহ হৈছে মায়া মোহত আবদ্ধ হৈ থকা জীৱ। মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? মানুহৰ এই অহা যোৱা প্ৰক্ৰিয়াটো যি জন্ম মৃত্যু, সেই প্ৰক্ৰিয়াটো এই পৃথিৱীখনত কেতিয়াও শেষ হ'ব নোৱাৰে। কিহৰ কাৰণে? মানুহ হৈছে মায়া মোহত আবদ্ধ হৈ থকা একোটা জীৱ। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে। পৃথিৱীত যিহেতু সকলোৱে মানুহ ৰূপে জন্ম লৈছে, গতিকে এই মানুহৰ জনমটো কবিয়ে মানুহৰ বাবেই উচৰ্গা কৰিবলৈ কৈছে। অৰ্থাৎ এই পৃথিৱীত ভাল ভাল কাম কৰিবলৈ কৈছে মানুহক, আৰু সেই ভাল কৰ্ম কৰিলেই ধৰ্ম কৰা হয় আৰু সেই ধৰ্মতেই মানুহৰ মৰম চেনেহবোৰ সোমাই থাকে বুলি কবিয়ে বুজাব বিচাৰিছে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ। এই পৃথিৱীখনত মানুহৰ অবিহনে কোনো নাই। মানুহেই লগ বন্ধু, মানুহেই হৈছে সংগ আৰু মানুহেই হৈছে সকলোতকৈ শ্ৰেষ্ঠ জীৱ। এই পৰাৎপৰ শব্দৰ অৰ্থ হৈছে সকলোতকৈ শ্ৰেষ্ঠ জীৱ। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। এই পৃথিৱীখন স্বৰ্গতকৈও অধিক। গতিকে কবিয়ে এই পৃথিৱীখনতেই স্বৰ্গ বুলি কৈছে। স্বৰ্গত যি সুখ লাভ কৰিব পাৰোঁ, আমি সেই সুখখিনি মানুহৰ মৰম চেনেহৰ জৰিয়তে এই পৃথিৱীখনতেই আমি পাব পাৰোঁ। এই পৃথিৱীখনেই হৈছে মানুহৰ নিজৰ ঘৰ। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেও। কবিয়ে মানুহক ভগৱান বুলি কৈছে। মানুহেই হৈছে দেৱতা, মানুহেই হৈছে সেৱক। গতিকে মানুহৰ অবিহনে এই পৃথিৱীত আৰু কোনো নাই। কৰা কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় জয় মানৱ দেৱ। অৰ্থাৎ কবি চন্দ্ৰকুমাৰ আগৰৱালাই এই কবিতাটোত মানুহৰ জয়গান গাইছে। তেওঁৰ এই কবিতাটোত মানৱতাবাদ প্ৰকাশ পাইছে। তেওঁ মানুহক সকলোতকৈ শ্ৰেষ্ঠ জীৱ বুলি কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কবিতাটো এতিয়া বুজি পালা আৰু তোমালোকে সকলো প্ৰশ্নৰ উত্তৰ এতিয়া সুন্দৰকৈ কৰিব পাৰিবা। তোমালোকে নিজৰ নিজৰ বহীবোৰ উলিয়াই সকলো প্ৰশ্নৰ উত্তৰ তোমালোকে নিজেই কৰিবলৈ চেষ্টা কৰিবা। কবিতাটো যদি কিবা বুজি নাই পোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবা। তোমালোকৰ চিলেবাছৰ পিছৰটো কবিতা মোৰ দেশ, সেইটো লৈ মই দ্বিতীয় ক্লাছত আহি আছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।